Hello everyone, Namaskar. Welcome to our channel One But All. Please subscribe, like and share. Thank you. Hello everyone. আমি লাষ্ট ভিডিঅ'ত চাইছিলোঁ পাইথন ডেটা টাইপছ কি হয় আৰু আমি এইটো ভিডিঅ'ত চাম যে পাইথন অপাৰেটৰ্ছ কি হয়। চ' এইকেইটা হ'ল আমাৰ পাইথন অপাৰেটৰ্ছ। ফাৰ্ষ্টটো হ'ল এৰিথমেটিক, ছেকেণ্ডটো হ'ল এছাইনমেণ্ট, থাৰ্ডটো হ'ল কম্পেৰিজন, ফ'ৰ্থটো হ'ল লজিকেল, ফিফথটো হ'ল আইডেণ্টিটি আৰু ছিক্সটো হ'ল মেম্বাৰশ্বিপ। চ' আমি এটা এটাকৈ চাই যাম কি হয়। এৰিথমেটিক অপাৰেটৰ। এৰিথমেটিক অপাৰেটৰ্ছখিনি আমি পাই আহিছোঁ আগতে, আমি কৰি আহিছোঁ, যোনটো এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন, এক্সপনেনচিয়েশ্যন, মডুলাছ আৰু ফ্ল'ৰ ডিভিজন। এইকেইটাতো তোমালোকেতো জানিবাই চাগে। ইয়াত অলপ শিকিব লগা বস্তু আছে যদি এইটো এটা নতুন বস্তু চাগে পাব পাৰা। আমি যদি লিখোঁ 2 suppose 4, এইটো আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ। ছাপ'জ এক্সত আছে 2, ৱাইত আছে 4, এইটো আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ। তাৰপিছত ইয়াত তিনিটা বস্তু আছে, ডিভিজন, মডুলাছ আৰু ফ্ল'ৰ ডিভিজন। এই তিনিটা বস্তুৰ মাজত অলপ কনফিউজন লাগিব পাৰে কেতিয়াবা, মই কৰি দেখাম, তেতিয়া নালাগে বাৰু। এছাইনমেণ্ট অপাৰেটৰ্ছ। এছাইনমেণ্ট অপাৰেটৰ মানে প্ৰথমটোতো অলৰেডি কৰি দেখাইছিলোঁ আমি, তেতিয়া আমি ভেৰিয়েবলছ পঢ়িছিলোঁ। ছেকেণ্ডটো হ'ল যে আমি এনেকৈ ৰিপ্ৰেজেণ্ট এটা কৰিব পাৰোঁ, প্লাছ ইকুৱেল। সেইটোৱে কি বুজায়? সেইটোৱে এক্সাম্পলটো হ'ল x প্লাছ ইকুৱেল 3, মানে আমি বস্তুটো হয় কি সেইটো আমি এনেকৈও লিখিব পাৰোঁ, x ইকুৱেল টু x প্লাছ 3, মানে সেইটো শ্বৰ্টত এনেকৈ আমি লিখিব পাৰোঁ, বাট তোমালোকে এনেকৈও লিখিব পাৰা। বাকীকেইটা কি হয়, খালি ইয়াৰ যোনটো অপাৰেটৰটো হয়, অপাৰেটৰটো ইয়াত চেঞ্জ হৈ গৈ আছে। কম্পেৰিজন অপাৰেটৰ এটাতো বহুত কামত আহিয়ে থাকে, যোনকেইটা হ'ল আমি মেথমেটিক্সতো দেখিছোঁ এইকেইটা, ইকুৱেল, নট ইকুৱেল, গ্ৰেটাৰ দেন, লেছ দেন, গ্ৰেটাৰ দেন অৰ ইকুৱেল, লেছ দেন অৰ ইকুৱেল, এইকেইটা হ'ল কম্পেৰিজন অপাৰেটৰ্ছ। তাৰপিছত আমি চাওঁ লজিকেল কি হয়, লজিকেল অপাৰেটৰ্ছ। লজিকেল অপাৰেটৰ্ছ কি হয়, ছাপ'জ আমি এটা নাম্বাৰ আছে, নাম্বাৰটো আমি চাব লাগে যে নাম্বাৰটো 5তকৈ সৰু হয়নে আৰু 10তকৈও সৰু হয়নে। চ' তেনেকুৱা যদি আমি চাইছোঁ যে অকল বা এনেকুৱা যদি নাম্বাৰটো 5তকৈ সৰু হয়নে আৰু বা 5তকৈ ডাঙৰ হয়নে নে 10তকৈ সৰু হয়নে, তো এনেকুৱা কিছুমান যদি লজিক চাব লাগে তেতিয়া আমি লজিকেল অপাৰেটৰ্ছ ইউজ কৰোঁ। মই কৰি দেখাম বাৰু এইকেইটা। তাৰপিছত আইডেণ্টিটি অপাৰেটৰ, আৰু এইটো অলপ মই লাহে লাহেকৈ ক'ম, এইটো এতিয়াও যদি কওঁ পটককৈ বুজি নাপাবা। আৰু মেম্বাৰশ্বিপ অপাৰেটৰ। চ' ফাৰ্ষ্ট আমি প্ৰথমকেইটা চাই লওঁ এইকেইটা কেনেকৈ কাম কৰে। ফাৰ্ষ্ট আমি এৰিথমেটিক চাম। So x equal to suppose 4, y equal to 3, একদম simple, result equal to x plus y, print result. ঠিক আছে, আমি প্ৰিণ্ট কৰোঁ, কি পালো 7 পালো, একদম বেছি হয়, এইটোতো বুজি পাইছে চাগে কোডটো, সেইটোৱে যোনটো অপাৰেশ্যনটো কৰি আছে, ই অপাৰেশ্যনটো কৰি ইয়াত ৰিজাল্টটো দিছে আৰু আমি ইয়াত ৰিজাল্টটো প্ৰিণ্ট কৰিছোঁ, বাছ ইমানে। এতিয়া আমি চাম যে ডিভিজনটো কি হয়। suppose ইয়াত মই দিলোঁ 5, ইয়াত দিলোঁ মই 2, আৰু মই ইয়াত ডিভিজনটো দিলোঁ, ঠিক আছে। ছেভ কৰিলোঁ, ৰান কৰোঁ এতিয়া, 2.5, ঠিক আছে। তো আমি 2.5 পালোঁ। এতিয়া যদি মই ইয়াত ফ্ল'ৰ ডিভিজন দিওঁ তেতিয়া আমি কি পাম চাওঁ। ফ্ল'ৰ ডিভিজন দিলে আমি 2 পাইছোঁ, বিকজ ফ্ল'ৰ ডিভিজনে আমাক ৰাউণ্ড ভেলু এটা দিয়ে, ঠিক আছে। এতিয়া আমি চাম যে মডুলাছ কি হয়, ঠিক আছে। মডুলাছটো এইটো ছাপ'জ 4 ল'লোঁ, মই এতিয়া ইয়াত মই মডুলাছটো ল'লোঁ। চ' আমি ৰিজাল্টটো কি পাওঁ চাওঁ। মডুলাছ মানে আমি যোনটো ৰিমাইণ্ডাৰ হয় সেইটো আমি ৰিজাল্টটো পাওঁ, ঠিক আছে।
এতিয়া আমি চাম যে যোনটো assignment operator আমি যে নতুন বস্তু এটা দেখিছিলো এই বস্তুটো চাম এই বস্তুটো কেনেকৈ কাম কৰে তো ইয়াত মই x ৰ ভ্যালুটো প্ৰিন্ট কৰিম x তাৰপিছত x equal to x plus equal to suppose 3 এতিয়া আকৌ মই x ৰ ভ্যালুটো প্ৰিন্ট কৰিম x কি পাম আমি 4 আৰু সেকেন্ড বাৰ আমি পাইছো 7 because ইয়াত x ত 3 এটা এড হৈ গৈছে এটো মানে কি বুজায় x equal to x plus 3 ঠিক আছে এতিয়া আমি চাম যে নেক্সট এইটা অপাৰেটৰ সৰি okay comparison operator so comparison operator কি কৰে দুটা ভ্যালু ইকুৱেল বা নট ইকুৱেল বা less than নে greater than নে less than equal বা greater than equal হেতু আমি চেক কৰো ঠিক আছে আমি চেক কৰাৰ পিছত আমি কি ৰিজাল্ট পাম হেতু ইন্টাৰেস্টিং হয় suppose y equal to y equal to 2 print x equal to y false because x আৰু y value to same নহয় এটো যদি মই এতিয়া not equal দিও কি পাম ৰিজাল্ট to এটো এটোৱে not equal represent কৰে ঠিক আছে যদি মই not equal দিও কি পাম ৰিজাল্ট to চাম true হয় এই দুটাটো ইকুৱেল নহয় সো আমি ট্ৰু পাইছো ঠিক আছে এতিয়া আমি চাম যে এটা ভ্যালু এটা সাপোজ যোনটো আমি ইয়াত কৈছিলো অপাৰেটৰ যোনটো অপাৰেটৰ হৈছিল আইডেন্টিটি নহয় সৰি লজিক্যাল অপাৰেটৰটো আমি চাম যে ইয়াত কেনেকৈ আমি পাইথনত ৰিপ্ৰেজেন্ট কৰো ঠিক আছে suppose x equal to 4 and result equal to x greater than 2 and x less than 7 here print result এতিয়া আমি কি পাম চাও true হয় নে x ৰ ভ্যালুটো greater than 2 হয় নে হয় x ৰ ভ্যালুটো less than 7 হয় নে হয় সো আমি true পাইছো এটা যদি মই ইয়াত 4 ঠাইত 11 দি দিও কি পাম আমি false পাম সো এটো সকে বুজি পাইছা আৰু এতিয়া সবতকে আমি এটা চাম যে আমি এটা যিমানখিনি কাম কৰি আছিলো এডিশন যোনবিলাক অপাৰেশনস কৰি আছিলো আমি সেম ডেটা টাইপৰ ওপৰত কৰি আছিলো ঠিক আছে এতিয়া আমি চাও যে ডেটা টাইপৰ কনসেপ্টটো এতিয়া যে মই কৈছিলো আহিব বুলি এতিয়া চাম যে আমি ডিফাৰেন্ট ডেটা টাইপ যদি কিবা অপাৰেশনস কৰিবলৈ লও এৰিথমেটিক অপাৰেশন তেতিয়া আমি কি ৰিজাল্ট পাম suppose x equal to 4 y equal to 3 তো মোৰ ৰিজাল্টটো দিও x plus y print result save কৰিলো তোমাৰ ৰান কৰো আমি কি পাইছো এৰৰটো যে type error unsupported operand type as for plus int and string মানে x ত যোনটো ভ্যালু আছে তাৰ ডেটা টাইপটো হল ইন্টিজাৰ আৰু y ত যোনটো ভ্যালু আছে তাৰ ডেটা টাইপটো হল string সো আমি এই দুটা এড কৰিব নোৱাৰো আমি কিছুমান নিয়ম আছে সেই নিয়মটো কৰাৰ পিছতহে আমি এই কামটো কৰিব পাৰো আইদাৰ আমি এই দুটা ইন্টিজাৰলে কনভাৰ্ট কৰিব লাগিব নহলে এই দুটা আমি stringলে কনভাৰ্ট কৰিব লাগিব তেতিয়াহে আমি এটা ৰিজাল্ট পাম ৰিজাল্টটো ইমান মেটাৰ নকৰে কি পাম বাট আমি ৰিজাল্ট এটা পাম ঠিক আছে সো
যদি ভিডিঅ'টো ভাল লাগিলে বুজি পালা লাইক কৰি দিবা আৰু যদি কিবা কোৱেশ্চনছ আছে কমেন্ট কৰিবা আৰু আমাৰ ফিউচাৰ ভিডিঅ'ছৰ কাৰণে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ